গুৱাহাটী মহানগৰীত শেহতীয়াকৈ বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস আৰু ঘৰৰ সন্মুখতেই নিৰাপত্তাহীনতাত ভুগিছে যুৱতী কিংবা মহিলাই। জুনমনি ৰাভাৰ মাতৃৰ পৰা ডিঙিৰ চেইন কাঢ়ি নিছে দুৰ্বৃত্তই আৰু মাতৃগৰাকী মোৰ সৈতে আছে। 23 তাৰিখত এই ঘটনা সংঘটিত হৈছিল। মই পোনে পোনে কথা পাতিব বিচাৰিম। ঘৰৰ সন্মুখৰ পৰা আপুনি ওলাই গৈছিলে, তেনেতে দুৰ্বৃত্তই লৈ গৈছে চেইন। কওকচোন কি হৈছিলে ঘটনাটো প্ৰকৃততে? মই মানুহ এজনীৰ লগত গেটৰ মুখতে অলপ কথা পাতিছোঁ। বহুত গৰম। মই বহি আছিলোঁ আধা ঘণ্টামান তাতে। তেওঁ আৰু দুজনীমান আছিলে। তেওঁলোকে মই ক'লোঁ তোমালোকে যোৱা আৰু ময়ো ঘৰত যাওঁ। আৰু বোৱাৰীজনীও ক'লে খুৰী মই যাওঁ দিয়ক, 9টা বাজিলে আৰু আপুনিও যাওকগৈ। ময়ো তেতিয়া আৰু তাই গুচি গ'ল। 9টা ৰাতি 9টা বজাত। তেওঁ খুৰী মই যাওঁ দিয়ক, ভাত বনাব লাগে আৰু পুতেৰেও আহিব, তেনেকৈ কৈ পেলাই গুচি গ'ল। মই তেওঁৰ পিছে পিছে, তেওঁৰো গাটো ভাল নাই, পেটটো ভাল নাই, মোৰো পেটটো ভাল নাই। মই কৈছোঁ তেতিয়া তুমি হাজমোলা কিনাচোন 1 পেকেট, ময়ো এটা খাম, তেনেকৈ ক'লোঁ। হয়, মই তেনেকৈ ক'লোঁ যে হাজমোলা এটা কিনাচোন মাইনা, ময়ো খাম তুমিও খাবা। তাৰপিছত হাজমোলাটো কিনিলে। কিনাৰ পিছত মোক 2টা দিলে। মই 2টা লৈ গুচি আহিলোঁ খাই আহি কুকুৰটো খুলিছোঁ। এই গেটতে কুকুৰটো ল'ৰা এটাই মোৰ মানে ল'ৰাটোৰ লগৰীয়া, সি মানে অলপ ঘূৰাই আনিলে কুকুৰটো। অনাৰ পিছত গেটত বান্ধি থৈ দিছোঁ। বান্ধি থৈ মই ঘৰত আহিম যেতিয়া কুকুৰটো লৈ আহিম বুলি খোলোতে কুকুৰটো এইপিনে লৰ মাৰিলে। এইপিনে লৰ মাৰোঁতে মই আৰু কুকুৰটো মাতি আছোঁ আহ বুলি। ইটো গৈয়ে আছে, যিমানে মই মাতি আছোঁ সিমানে গৈ আছে। তেতিয়া মানে এটা কেবুলৱালা ল'ৰা আহিছিলে। তাক ক'লোঁ বাবা মোৰ কুকুৰটো ধৰি দিয়াচোন। তেওঁ ক'লে খুৰী মই কুকুৰটো লৈ যাওঁ দিয়ক, আজি মোৰ ঘৰতে থাকিব। মই ক'লোঁ নাই, মোৰ কুকুৰটোৱে জীৱন, মোৰ আৰু কোনো নাই, মই কুকুৰটোৰ লগতে থাকোঁ, টাইম পাছ কৰোঁ। মই তোমাক কুকুৰটো দিব নোৱাৰোঁ বাবা, মই বেলেগ দিনা লৈ যাম যোৱা, এনেকৈ ক'লোঁ। কওঁতে সি কুকুৰটো ধৰি পেলাই দি থৈ গ'ল। দোকান এখনত ল'ৰা এটাই মুখতে এনেকৈ আঙুলিটো লৈ খাৰা হৈ আছে। মই তাৰ ফালে লক্ষ্য কৰা নাই আৰু ইমান। দোকানত আহিছে হপায়, মই কিবা বস্তু কিনিবলৈ আহিছে চাগে, তেনেকৈ ভাবিছোঁ। তেওঁ চব মই কুকুৰটো লৈ আহি আছোঁ। ইয়াৰ পৰা এই গেটমান পাইছোঁ। এই গেটমান পাওঁতে পিছফালৰ পৰা আহি পূৰা দবাই কেনে মোক একদম বহাই দিছে, মোক পূৰা পেলাই দিছে। তাৰপিছত চেইনটো লৈ মোবাইলটো লৈ গৈছে নে কিয়ে নে মই নাজানো। মোবাইলটো লৈ কেনে কাঢ়ি কেনে পেলাই দিছে নে লৈ গৈছে না উভতি আহি কেনে আকৌ পেলাই থৈ গৈছে এই বহুত দূৰত। ইয়াৰ পৰা এই গেটমানত মোবাইলটো পাইছোঁ, বেলেগ মানুহে পাইছে, মই পোৱা নাই। মই বোলো মোবাইলটোও লৈ গ'ল, চেইনটোও লৈ গ'ল বাবা। তাৰপিছত তেনেকৈ কওঁতে এই ল'ৰা এটাই কৈছে, ধীৰাজ নামৰ ল'ৰা এটাই, তেওঁ কৈছে খুৰী মোবাইল এটা এইখিনিত পৰি আছে। তো হয় নেকি, তেনেহ'লে লৈ আহাচোন বাবা মোবাইলটো। কেইজন আহিছিলে যুৱক? যুৱকটো এই দোকানৰ আগত এটাই খাৰা হৈ আছে। বাইক লৈ আহিছিলে নেকি? বাইক অনা নাই সি। তাৰপিছত মোৰ পিছে পিছে যেতিয়া আহিল, চেইনটো লৈ গ'ল। মই চুৰকৈ চিঞৰিলোঁ ন, তেতিয়া বাইকটোৱে তাক উঠাই লৈ কিনে গুচি গ'ল, মানে চিনি পাব নহ'ল আৰু। আৰু এজন আছিলে লগত, বাইক লৈ আছিল। আকৌ এজন আছিলে, মই চিনি নাপালোঁ। বাইক লোৱাজন একেবাৰে চিনি নাপালোঁ। আৰু যিজন ল'ৰাই মোৰ ডিঙিৰ পৰা চেইনটো লৈছে, ছাই কালাৰৰ অলপ স্পৰ্টিং নে চাৰ্টে নে হাফ চুটি, কিন্তু এনেকুৱাই স্পৰ্টিঙে চাগে, আৰু জিন্সৰ পেণ্ট পিন্ধি আছিলে ল'ৰাটোৱে। মই অকণমানো মুখখন চিনি নাপালোঁ। এজাহাৰ আপোনালোকে দিছেনে থানাত? এজাহাৰ দিছোঁ। এতিয়ালৈকে ধৰিছেনে কাৰোবাক অভিযুক্ত বা যিজনে এই ঘটনা সংঘটিত? পুৰুষে দিব পৰা নাই না বাবা। মোৰ অলপ কিবা তাৰ মুখৰ আকৃতি বা কেনেকুৱা কি, মানে বাইকৰ নাম্বাৰটোও মানে ধৰি ৰাখিব নোৱাৰিলোঁ। মই মানে পঢ়া শুনাটো নাই না, মই পঢ়া শুনা কৰিব নোৱাৰোঁ। তো মই বাইকৰ নাম্বাৰটো ৰাখিব নোৱাৰিলোঁ। আৰু যিখিনি মানুহে দেখা পালে সেইখিনিও মানে কি হ'ল বুলি মোকে মানে কোনেবা কি হ'ল এনেকৈ ওলাই আহিছে। তো বাইকৰ ফালে চকু নকৰিলে, তেওঁলোকৰ ফালে চকু নকৰিলে, সেইটো কাৰণে ধৰা নপৰিলে। আৰু মোৰ চি চি কেমেৰাই কাভাৰ নকৰে চাগে,
আৰু আগতো CC কেমেৰা আছে মন্দিৰত এটা, সেইটোও মানে অলপ আৰ হৈ যায়। এইটো কাৰণে একোৱে মানে পুৰুষ দিব নোৱাৰিলোঁ পুলিচক। তো কি এতিয়া ক'ব এতিয়া আপুনি নিৰাপত্তাহীনতাটো ভুগিছে, ঘৰৰ সন্মুখতে আপোনাৰ এনেকুৱা এটা ঘটনা সংঘটিত তো হৈছে। মই মোৰ নিজৰ ল'ৰা ছোৱালী হেৰাই মই কিমান দুখত আছোঁ। তাৰপৰিও মোক যদি এনেকুৱা দুখ দিয়ে, মই কেনেকৈ জীয়াই থাকিম বাবা? মই কেনেকৈ জীয়াই থাকিম কচোন? এয়া আছিল জোনমণি ৰাভাৰ মাতৃ। আৰু ইতিমধ্যে আমি জানো জোনমণি ৰাভা কোন, এগৰাকী আৰক্ষী বিষয়া আছিল। খোদ আৰক্ষী বিষয়াৰ মাতৃয়ে এতিয়া নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। গুৱাহাটী মহানগৰীত কোৱা হয় স্মাৰ্ট আৰক্ষী আছে। স্মাৰ্ট আৰক্ষীৰ এয়াই আচলতে প্ৰকৃততে ফুপুলা স্বৰূপ বুলি ক'ব লাগিব, কিয়নো স্মাৰ্ট আৰক্ষীয়ে প্ৰকৃততে কি কৰিছে, এইসকল মহিলা বা যুৱতীক নিৰাপত্তা দিব পৰা নাই। ঘৰৰ সন্মুখৰ পৰা এইদৰে জোনমণি ৰাভাৰ মাতৃৰ পৰা ডিঙিৰ চেইন কাঢ়ি লৈ গৈছে, আক্ৰমণ কৰিছে। তেওঁ কেইবা ঠাইতো ইতিমধ্যে আঘাত পাইছে। আপুনি ক'ত ক'ত দুখ পাইছে? মই বাহুত দুখ পাইছোঁ আৰু এই আঙুলিটো মই একো কৰিব নোৱাৰা হৈছোঁ। তাৰপিছত এই ভৰিত চামৰা গৈছে, মই পেটত দুখ পাইছোঁ। মই বেহুচ হৈ গৈছিলোঁ তাতে। দুই উল্টামান মোক একেবাৰে গটিয়াই দিছে। তো কাপোৰ চাপোৰ ফাৰি গৈছে। মই যেনে তেনে উঠিছোঁ আৰু যেনে তেনে মুখৰ পৰা মাতটো ওলাইছে আৰু উঠি বহি মই চুৰকৈ চিঞৰিছোঁ। তেতিয়া তেওঁলোকে দৌৰিয়ে গ'ল। চুৰকৈ চিঞৰাৰ পিছত গাড়ীখন ইয়াৰ পৰা গৈছে, তাক উঠাই লৈ গুচি গ'ল। গতিকে ভাবি চাওক কি ধৰণে গুৱাহাটী মহানগৰীত এইদৰে ডকাইত বা চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে। ঘৰৰ সন্মুখতেই নিৰাপত্তাহীনতাত যদি ভুগিবলগীয়া হয়, আৰক্ষীৰ কাৰ্যকলাপক লৈ আৰক্ষীয়ে কি কাম কৰি আছে, আৰক্ষীয়ে কেনেকুৱা ধৰণৰ তদন্ত কৰিছে, তাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে। কেৱল চিলনী চোৰে ডিঙিৰ পৰা চেইন কাঢ়ি লোৱাই নহয়, এইগৰাকী জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে দুৰ্বৃত্তৰ দলে। প্ৰিয় বাতৰি প্ৰেমিক দৰ্শকবৃন্দ, আজি আপুনি NPG GK চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু প্ৰতিবেদনসমূহ যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব। অন্য এটা প্ৰতিবেদনৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।